हेलो फ्रेंड्स की खबर सकलोरे आशा करो सकलो भाले आछे पुनर्बार स्वागतम जनाइछो मोर अन्य एक ब्लग आसाम स्मॉल लाइफ चेनेलटोर পৰা আজি বাচ্চা স্কুলত মৰ্নিঙত ৰাখি পেলে এতিয়া মিষ্টাৰ আৰু মই আমি আজি এখন বাগানত যাম বুলি ভাবিছো বাগান মানে ধুনিয়া সবজিৰ বাগান হয় ইয়াত এখন ধুনিয়া সবজিৰ বাগান আছে কোমোৰা আছে ফুল আছে মিষ্টাৰে কলে যে সবজি বাগানৰ ওনাৰ জনে বলে মাতিছে ধুনিয়া ফ্ৰেছ সবজি গছৰ পৰা চিনি আনিবৰ কাৰণে তো মিষ্টাৰে কলে তুমি তো হেবিলাক চাই ভাল পোৱা বলা তেনেহলে তোমাকো লৈ যাও বাচ্চা স্কুলত অলৰেডি ৰাখিলে তো বাচ্চা স্কুল 12টা বজাত ছুটি হ'ব তো এতিয়া আমি মিষ্টাৰ মোৰ পৰা ফ্ৰী তেওঁৰতো ডিউটি নাই সো ভাবিলো আজি তেওঁৰ লগত মই সেই বাগানখন চাব যাওঁ আৰু লগতে আপোনালোককো সেই বাগানখনলৈ লৈ যাওঁ এতিয়া এওঁ সোমাইছে কিবা বনাব দিছে তাকে কমাৰৰ ওচৰৰ পৰা ল'ব গৈ গাঁৱৰ ভিতৰে আহি আছো তেওঁলোকৰ ঘৰলৈ দেখিছেনে প্ৰায়বোৰ টিঙৰ ঘৰ সিহঁতৰ বেৰবোৰো টিং আৰু ওপৰতো টিঙৰে হয় ইফালে একচুৱেলি বানপানী বহুত হয় সেইটো কাৰণত ঘৰবিলাক তেনেকুৱা আমি বাগানৰ ভিতৰত সোমালো কি ধুনীয়া ধুনীয়া কোমোৰা লাগি আছে যেনেকুৱা সাইজৰ কোমোৰা লাগে তেনেকুৱা সাইজৰ আছে ডাঙৰ সৰু কোমল সব এয়া ৰঙালাও একচুৱেলি মেইন জীৱিকাটোৱে হৈছে খেতি বহুত কেইবিঘা মাটি তেনেকৈ খেতি কৰে খেতি কৰি খালি সেইবিলাক বিক্ৰী কৰি খায় ভালে হৈছে এনেকৈ স্বাৱলম্বী হৈছে এয়া চাওকচোন এইবিলাক হৈছে ভুল এইটো ফুল হয় না বাইদেউ এইটো ফুল হয় না এইটো ফুল আছে কোমোৰা আছে কোমোৰা আছে ফুলো আছে ন দুটাই আছে দাদা বিক্ৰী কৰাব লৈ গৈছে হয় এইজনী বাইদেউ এইটো কি ভিন্দি হয় হয় এইটো ভিন্দি বাইদেউ সাপ চাপটো নাই সাপ থাকিলে বিৰাতে ভয় লাগে সাপ নাই ন সাপ নাই সদায় এইবিলাক আহি থাকো কিমান বিঘা মাটিত খেতি কৰে আপোনালোকে আছে 3-4 বিঘা এও হকলে কৰি থাকে দাদা এইটো কৰি বিৰাট ভাল পায় ন হয় ভাল লাগিছে মই একচুৱেলি এইবিলাক চাই বিৰাট ভাল পাওঁ এওক ক'লো ৰবা আজি ময়ো যাওঁ এও ক'লে বলা আজি ডিউটি নাই তুমিও বলা আৰু সেইদিনাখনে দাদা অলপ চব্জি দি বহুত মাটিত খেতি কৰিছে না বাইদেউ এয়া চাওক বাইদেউৰ খেতি ইমান ধুনীয়াকৈ কোমোৰাবিলাক ওলমি আছে চাওক এইবিলাক হ'ল ফুল এইবিলাক কোমোৰা সেইদিনাখনে এওঁ আহোঁতে অলপ চব্জি দি পঠাইছে বাইদেৱে এনেকুৱা কোমোৰা দেখিলে হাঁহৰ মাংসৰ লগত খাবৰ কাৰণে খুবেই জুতি হয় এইটো টিকলা হেল্ল' এইয়া সৰু সৰু কোমোৰা এইবিলাক কোমোৰা জালি বাকলি নিদিয়াকৈ ধুনীয়াকৈ কৰি বিৰাট টেষ্টি লাগিব হাই এইফালে এইবিলাক ৰঙালাও ওলমি আছে লাহে লাহে হ'ব আৰু বাপৰে বাইদেউ কিমান খেতি কৰিছে চাওক এইফালে ভোল এইফালে কোমোৰা সেইটো চাইডত ভিন্দি একদম আগতো ভোল এইফালে মৰাপাতৰ শাক খাই ভাল লাগে অলপ বিজলীয়া হয় অলপ তিতা হয় চব্জি কাটাত ব্যস্ত পুৰা অলপ কোমল ল'বাচোন কোমল ভোলটো পুৰি খাই বিৰাটেই টেষ্টি লাগে পুৰা আজি বাইদেউক কাটিব দিয়া নাই এওঁৱে কাটিছে বাইদেউ সদায় কাটি থাকে এলাহ লাগি যায় বাইদেউৰ ন হয় ইচ্ছা নোযোৱা হৈ যায়নে বাইদেউ হয় বহুত উঠে এতিয়া গাছটো অলপ বেয়া হৈছে আপুনি যিমান ইনভেষ্টমেণ্ট কৰিছে ধৰি লওক আপুনি যিমান খৰচ কৰিছে সেইখিনি উঠি যায় ন উঠি যায় বেছি হয় ন আগতে উঠি গৈছে এতিয়া তিয়হ আছিল
তিয়হ উঠি গৈছে এইটো মোৰ লাভৰ খৰ হৈছে নহয় মানে কি তিয়হতে আপোনাৰ খৰচ উঠি গৈছে সম্পূৰ্ণ উঠি গৈছে অ 65,000 টকা তিয়হ বিক্ৰী কৰিছো এনেই পিছে যে কুলুনি লৈ গৈছে অলপ অলপ 65,000 টকা তিয়হ বিক্ৰী কৰিছে বেছিকৈ 1 লাখ টকা কৰোঁতে ইমান দাম পোৱা নাই তাৰিখে আৰু এবাৰ বানপানী অহা নাই ন সেইকাৰণে আপোনালোকৰ অনিষ্ট হোৱা নাই লাষ্ট টাইম হৈছিলে ন মোৰ দেউতাকৰ ঘৰৰ 1 বিঘা মাটিত 2 লাখ 1.5 লাখ টকা লৈছে তিয়হৰ পৰাই মই এনে এটো তাৰ মানে কি আপোনাৰ ফুলখিনি এতিয়া বিনা পইচাত হৈছে আৰু অলৰেডি উঠিয়ে গৈছে যিখিনি ভালে হৈছে দিয়ক আপোনালোকৰ কাৰণে ৰুইছে কাৰণে আমি খাব পাইছো হয়নে নহয় আমাৰ এৱাজি পুৰা চিঙাত ব্যস্ত খাবলৈ মন নাযায় কাটিবলৈ মন নাযায় আপোনাৰ হয় মই বেলেগ বেলেগ সবজি হলে ভাল লাগি সদায় কাটি থাকো সদায় আমাৰ বলটো লৈ আহিব দিছে এইকেইটা ভালে হৈছে আপোনালোকে মই দুটা কোমল ফুল ৰ'ব বাইদেউ পুৰি খাই বিৰাটেই টেষ্টি লাগে আজি ধুনীয়াকৈ আপোনালোকক বাগানখন দেখালোঁ কেনেকুৱা পালে বাগানখন কমেণ্ট কৰি জনাব এতিয়া বাগানৰ পৰা আহি ঠিক বাচ্ছা স্কুলৰ টাইমে হ'ল তো মিষ্টাৰে আনিব গ'ল মই গাড়ীত গৈছোঁ ইমান ধুনীয়া লাগিছে কি ধুনীয়া ফ্ৰেছ ফ্ৰেছ কোমল কোমল চব্জি আৰু তেখেতৰ মিছেছৰ পৰা গমো পালোঁ যে অলৰেডি তেওঁলোকৰ 60,000 মান আৰ্নিং হৈ গ'ল চাওক খেতিৰ দ্বাৰা তেওঁলোকে ইমান এটা হেভি এমাউণ্ট এটা পাইছে আৰু তেওঁলোকে যিখিনি ইনভেষ্টমেণ্ট কৰিছিলে সেইখিনিতো তেওঁলোকৰ হৈয়ে গ'ল প্ৰফিট প্লাছ এতিয়া যিবিলাক হৈ আছে তেওঁলোকৰ সেইখিনিতো এক্সট্ৰা প্ৰফিট হয় তো ভাল লাগিলে ইমান ধুনীয়াকৈ ৰেচপঞ্চ দিলে ধুনীয়াকৈ চব্জি নিজেকৈ কাটি এওঁটোতো কাটিব ভাল পায় সেইকাৰণে নিজে ধুনীয়াকৈ কাটি মেলি এওঁ ধুনীয়াকৈ চব্জি লৈও আহিলে ইমান ফ্ৰেছ ফ্ৰেছ কোমলীয়া কোমলীয়া চব্জি কি ধুনীয়া ধুনীয়া ভোল টিকলিজনী স্কুল যাবৰ কাৰণে ৰেডি হ'ল এইটো তাইৰ ইউনিফৰ্ম এইটো হ'ল তাই স্যাটাৰডে এইটো তাই হলিডেজ ইউনিফৰ্ম আৰু এইটো হ'ল মোৰ ওয়েডনেসডে আৰু স্যাটাৰডে ইউনিফৰ্ম আজি তাই বিৰাটে ফূৰ্তি পাই আছে ইউনিফৰ্ম পিন্ধিব যে কিন্তু স্কুলত যায় কান্দা কাটা কৰিবও পাৰে মোবাইল বেলেগ নাচায় ন আমার মোবাইলের কথা স্কুলত দিয়াৰ ফাৰ্ষ্ট ভিডিঅ' হিচাপে এইটো আপলোড কৰিলোঁ আৰু আপোনালোকক ধুনীয়া বাগানখন দেখালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু মোৰ ছোৱালীজনীও যেতিয়া তাই ডাঙৰ হ'ব তেতিয়া যদি ইউটিউব চেনেলটোত থাকে তেতিয়া তাই চাই পেলাই খুবেই ভাল পাব যে মই মামা মোৰ স্কুলত প্ৰথম দিনাখনে এনেকুৱা কৰিছিলোঁ তেনেকুৱা কৰিছিলোঁ ডাঙৰজনীতো 2-এটা ভিডিঅ' আছে নোহোৱা নহয় কিন্তু সৰুজনীৰ এইখিনি তাই চাই পিছত ভাল পাব সেইকাৰণে ভাবিলোঁ এইটো ইউটিউবতে ৰাখি বা ভিডিঅ'টো ৰাখি থওঁ আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু তেন্তে আজিলৈ আহিছোঁ আমাৰ হাই কৈ দিয়া